सजा पर्वत का मैं रानी मैं लगी। তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি লক্ষী পূজা বুলি সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ। তো গাইজ আপোনালোক শুভেচ্ছা দিছে নেকি? যে হ'ব দে শুভেচ্ছাটো কিবা কৰি থাপ মানি লৈছোঁ গাইজ। তো গাইজ আজি এতিয়া যাই আছোঁ মই গোঁসাই ঘৰত, আৰু গোঁসাই ঘৰত কি কৰি আছে কি নকৰে সকলোবিলাক দেখুৱাম। তো আৰু বৰষুণ দি আছে, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, বৰষুণ জাকত ধৰি মানে সেইকাৰণে এই মাত্ৰ উঠছোঁ 9টা বজাত, উঠি কিবা কৰি গাটো ধুইকৈ ভিডিঅ'টো কৰিছোঁ। তো গাইজ বৰষুণ আহিলে মৰণ নহ'ব, বৰষুণটো আহিলে গাইজ। তো এহাতত ধৰি নহ'ব গাইজ, সূৰ্যই কি বা কৰি আছে নাজানো। আৰু তো এনেকৈ জিকি ভ্লগ বনাব লাগিব গাইজ, শুনছা না? এনেকৈ নহ'ব, আমি কিবা এটা কৰিম, বৰষুণ আহিব দেখিছা না, বৰষুণ আহিলে। আৰু গাইজ বৰষুণ দেখা পাইছে, কি বৰষুণ দিছে, দবাপিটা বৰষুণ গাইজ, লক্ষী পূজা হুঁচিয়াৰ। তো গাইজ এতিয়া ঘৰতে আছোঁ আৰু বৰষুণ যাক কিবা কৰি এৰিলা দে গ'ল। তো গাইজ এতিয়া যাব লাগে গোঁসাই ঘৰত, আৰু গোঁসাই ঘৰত মানে কি কৰি আছে একবাৰ চাই আহোঁ আৰু আপোনালোকক। আৰু গাইজ ফাইনেলি লক্ষী আহি গ'ল, আৰু এইখন অটো ফেনতো লক্ষী আছে। আৰু গাইজ মন্দিৰ আহি দেখা পালোঁ যে নাৰিকল পাৰি আছে, নাৰিকল পাৰি আছে, কাটি আছে। তো গাইজ এতিয়া দিব লাগে গোঁসাই ঘৰত চাউল, আৰু ল'লোঁ মোটামুটি আধা কেজিমান হ'ব। তো গাইজ এতিয়া লাড়ুৰ কাৰণে দি আহোঁ। তো গাইজ কিবা কৰি চাউলটো দিলোঁ দে, এই চাউলটো কিহৰ কাৰণে তো গাইজ গম পাইছে, এইটো লাড়ুৰ কাৰণে চাউল। বৰ সেয়া উৎপাদী গীটাৰ গাইজ। আৰু গাইজ কিবা কৰি চাউলটো দি আহিলোঁ। তো তাতে মানুহ চাউল তেনেকৈ নাই, এনেকৈ অলপ কিবা কিবি কাম কৰি আছিলোঁ ৰাইজে, তাতে অলপ থাকিলোঁ। তো এনেকৈ আৰু ঘৰত আহিলোঁ, কাৰণ তাতে ইটান একো কাম নাই। অলপ দেৰিকৈ মানে কি মোটামুটি 2-3টা মানত যাম সেৱা কৰিব। আজি আৰু এই আৰু বেলেগ নাই আজি, আৰু তো অকল গাজি খাব লাগে আৰু লাড়ু খাব লাগে। তো গাইজ আজি মানে ক'ব নালাগে আৰু, মানে কোনদিনা 4টা হ'লেও ভাত খাওঁ, কিন্তু আজি একো অহা নাযায়, অকল চাহ তাহ খাওঁ যাব, আৰু ভাত চাত একো নাই। একদম ৰাতি একদম খিচাৰি খাব লাগিব, সেই 10টা 11টা। তোৰ পেট আজি মানে শুকাই যাব পেটটো। আজি আৰু কি হ'ব, আৰু আজি মানে আৰু দুৰ্বল পৰি যাব। আৰু দুৰ্বলটো এটা কথা, দুৰ্বলৰ লগত আহি একো কথাই নপৰে, কাৰণ ভগৱানৰ নামত লঘোণে থাকিব পাৰি। কি কওঁ, জোচ লাগে মানুহ। তো গাইজ এতিয়া যাব লাগে মন্দিৰত, আৰু মন্দিৰত যোৱাৰ আগতে বৰষুণ যাক আহিলে একদম তাৰমানে মন্দিৰত সেৱা কৰিব লাগে, আৰু অলপ পিছত গাজি ভাজাব। তো গাইজ এতিয়া যাব লাগে, এতিয়া তাতে যাম বুলি ভাবতে বৰষুণ জাগা আহিল। চাওক বতৰটো চাওক গাইজ, বতৰ অৱস্থা মহিমা ধৰিব নোৱাৰা হৈছে গাইজ। আৰু গাইজ লক্ষী পূজাটো এনে কৰে, মানে কি কম, ভগৱানৰ এটা পূজা থাকিলেও এনে বতৰে এনে কৰে, আৰু মানুহৰ লগত আৰু এনেকৈ নহ'ব গাইজ। সমস্যা ভগৱানৰ লগতে সমস্যা নাই হয়, কি ক'ম আৰু গাইজ লক্ষী পূজা খাম বুলি ভাবছোঁ বোলো গাইজ, আজি মানে বতৰ কেনে হয় একদম নাজানো গাইজ। এতিয়া মন্দিৰত যাব লাগে, আৰু তাতে বৰষুণ যাক চালোঁ, একদম টিঙৰ পৰা পানী আহি একদম অৱস্থা বেয়া কৰি দিছে। আৰু এইফালে আহি পাইছে গাইজ গাজি খাব লাগে। তো এতিয়া আমাৰ লক্ষী মানে মন্দিৰত নিয়া হ'ল, তো অলপ পিছত যাই আছোঁ মন্দিৰত, আৰু আপোনালোকক দেখুৱাম তাতে কি হয়। আৰু গাইজ বামুণে পৰি আছে মন্ত্ৰ, আমি লৈ আছোঁ শান্তি। ফাইনেলি আমাৰ গাজি আৰু লাড়ু আহি গ'ল গাইজ। আৰু গাইজ ইহঁতে বনাইছে সেই ডাঙৰ লাড়ুকেইটা, আৰু ইয়াতে খিচাৰি বনোৱা হৈছে। আৰু গাইজ আন্ধাৰে ভ্লগ বনাই আছোঁ গাইজ, আজি মানে লক্ষী পূজা। তো গাইজ আজি লোৱা হ'ল, এতিয়া ঘৰত যাই আছোঁ। লাড়ু চাড়ু ইয়াতে এইগিলা দেখিছা, বগা কিবা দেখিছে না, দেখা নাই নাজানো। আৰু গাইজ এতিয়া আন্ধাৰে আহি পালোঁ, এতিয়া পোহৰত আহি পাইছোঁ, মুখখন দেখি আছোঁ ৰ'দত। গাইজ চাওক আহি পালোঁ মন্দিৰৰ পৰা, এয়া লাড়ু লৈ আহিলোঁ, এই গাজি দেখা পাইছে, আৰু মোক কেনে লাগিছে গাইজ, এইটো ল। তো গাইজ তো আহি পালোঁ মন্দিৰৰ পৰা, আৰু গাজি খাই আহিলোঁ, আৰু লাড়ু চাড়ু লগত লৈ আহিলোঁ। মানে হাহাকাৰ কি আৰু, বা 3টা কৰি ভাগত পাইছোঁ লাড়ু, মোটামুটি এসপ্তাহমান যাব লাগে এই লাড়ু। আৰু এতিয়া অলপ পিছত যাই আছোঁ, মানে খিচাৰি বনাই আছে, তো খিচাৰি খাব লাগিব। আজি মানে ঘৰত একো নাই, চবৰে ঘৰত একো নাই, চৰু উদাং কৰি থৈছে। আজি মেইন কথা যায় মন্দিৰত খিচাৰি খোৱাৰে কথা। এতিয়া খিচাৰি বনাই আছে সকলোৱে লগ লাগি। তো অলপ পিছত যাই আছোঁ, মোটামুটি 10টা 11টামান বাজিব। তো এতিয়া যাই আছোঁ, অলপমান ৰেষ্ট লওঁ ঘৰত, আৰু অলপ পিছত যাই আছোঁ। তো তাতে লগ পাই আছোঁ। আৰু আকৌ এবাৰ লক্ষী পূজা বুলি সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ গাইজ। তো গাইজ এতিয়া খিচাৰি হৈছে বুলি, তো এতিয়া খিচাৰি খাব যাব লাগে মন্দিৰত। তো এতিয়া যাই থাকোঁ, আৰু তাতে যাই আপোনাক লগ পাই আছোঁ গাইজ। লাইন চাওক, লাইন বাপ খিচাৰিৰ লাইন, খিচাৰি বনাই আছে, এফালে পাত দি আছে গাইজ, আগত খিচাৰি লাইন চাওক লাইন। তো গাইজ কালি ভিডিঅ'টো কৰাই নহ'ল, তো ৰাতি খিচাৰি খালোঁ আনি, আৰু ভিডিঅ' একদম কৰিব মন নাই, তো সেইকাৰণে শুই থাকিলোঁ। তো গাইজ এতিয়া আজি গোঁসাই ঘূৰাব। তো গাইজ আজি গোঁসাই ঘূৰা আপোনালোকক দেখুৱাম, আৰু ভিডিঅ'টো একেলগে চাই থাকিব। তো গাইজ তো
তো গাইজ দেখা পাইছে লক্ষ্মী পূজাৰ মানুহ চাওক গাইজ কি জোচত আহিছে কি ফূৰ্তি মানব লাগিব গাইজ আৰু গাইজ ঠেলা ডেক চাক লৈ উঠে চালা এইবাৰ লক্ষ্মী পূজা আল্টিমেট গাইজ আল্টিমেট মানুহ চাওক भोला पर्वत का मैं रानी मैं আর গাইস এই শোলিটার দেখা পাচ্ছেন এই শোলিটার মানে উৎপাদ বেশি গাইস আগে আগে মানে তো গাড়ি মতন নাচে পুরো একটা লক্ষ্মী পূজা বলি একটা ফালি দিছে গাইস এইফালৰ পৰা গাড়ী আহিছে আৰু এইফালৰ পৰা আসা আমাক লক্ষ্মী পূজাৰ মানুহ গাড়ী জাম লাগি গৈছে বাপু আমাৰ মানুহ নৰে লক্ষ্মী পূজাৰ মানুহ গাইছ আল্টিমেট গাইছ ঐ ডাঙৰ এটা কথা আছিলে ইয়াতে এখন বিয়া আছে খাবি নেকি বিয়া খাব যাওঁ নেকি লক্ষ্মী পূজা আছে এ নাখা নেকি কে আৰু এটা কথা ইয়াতে আপি চাপি আছে না ভাল আপি হা কি কোৱা হয় নেকি আৰু গাইছ আমাৰ মাজত আৰু গাইছ আমাৰ পিছে আছে পুৰা এখন কামত ডান্স কৰি আছে গাইছ की तेरी मेरी पार पड़ेगी भोले लिखी पहला की तू भोला पर्वत का मैं रानी मेला की तेरी मेरी আৰু গাইছ আগত দেখি আছে মানুহ ইয়াৰ পৰা যাম আৰু বহুত জেগা ঘূৰিলোঁ গাইছ আমি আহিছোঁ ভাটিমূৰৰ পৰা একদম পূৰা উজমূৰলৈকে এতিয়া আমাৰ শেষে হ'ব এতিয়া আমি ফুৰিব লাগিল তো গাইছ এনেকৈ বা বহুত ঘূৰিলোঁ গাইছ আজি বহুত ঘূৰিলোঁ গাইছ খামত চলা জিকি গেছি গাইছ কি কম মানে আৰু এই লক্ষ্মী পূজাত মানে অৱস্থা নহয় যায় গাইছ ফূৰ্তি এটা জোচ মেইন কি জেগা বুলি কয় হা উজান মোৰ কেনেকৈ হ'ল অ বন্ধ হ'ল নেকি কি হ'ল এই দেখ কি হ'ল আৰু হচি দে আৰু কি হ'ল নাজানো আৰু দেখ বন্ধ হ'ল না বেয়াই হ'ল আৰু কি হ'ব বৰপেটাৰ লাগো বৰপেটাৰ পানি পেন লাগছি যদি দেখ কি হ'ল বহুতৰ মানে গান শুনবা হৈ যায় ইচ্ছা মতে অ সেইকাৰণে কি হ'ল বেয়া হৈ গ'ল সিটো লগাবি গান ইটো লগাবি এই দেখো ভাবছি কি লগাও নিমিলে সেইকাৰণে বন্ধ কৰি দিছে নহ'লে ইটো শুনব কোনোবা পানী শুনব কোনোবা কিবা শম্ভু আৰু গাইছ আপিগিলাকো মানছো আৰু তামান নাচিছে গাইছ पार पड़ेगी भोले लिखी पहला की तेरा साथ ही चाहिए भोले मन की साथ कोई मतलब नहीं मेरी खातिर साथ बतेरा तेरा दुनिया ते मन मतलब नहीं तेरी खातिर के कर जाऊं भोले मन में कुछ नहीं बेरा है दुनिया আৰু গাইছ কিবা কৰি ঘৰটো আহি পালোঁ দে এতিয়া 7টাৰ পৰা এতিয়া 8:30 বাজি গ'ল এতিয়া 9টা বাজে তো 1 ঘণ্টা 1.5 ঘণ্টা এনেকৈ সময় গাল এই একদম ঘামত অৱস্থা নহয় দিছে গাইছ এনেকৈ ঘূৰাতে একদম লক্ষীলৈ এই মানে অৱস্থা কি কম গাইছ আজি আৰু মানে ফূৰ্তি লাগছে আৰু ক'ব নালাগে মানে মজা আৰু গাইছ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ তো গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ ইমানে বাই বাই